নমস্কাৰ বন্ধুসকল, মই দেৱজনীয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছে বাহিৰত কিনকিনকৈ বৰষুণ দিবলৈ আৰম্ভ কৰিছে আৰু এনেকুৱা বৰষুণৰ বতৰত পকৰি, ঘুগুনি এইবিলাক খাবলৈ খুব মন যায়, নহয় জানো? সেইবাবে মই ভাবিলোঁ যে আজি খুব জ্বলা দি কেইটামান পকৰিকে খাওঁ। তেনেহ'লে আহক কেনেদৰে মই বনালোঁ পকৰি আপোনালোকক দেখুৱাওঁ। গাইজ, আজি মই আপোনালোকক লাই পাতেৰে সৈতে কেনেদৰে মই পকৰি বনালোঁ এয়া দেখাবলৈ বিচাৰিছোঁ। এয়া দেখিছেনে, মই গোটেইখিনি কাটি মেলি ৰেডি কৰি লৈছোঁ। লাই পাত, পিঁয়াজ, কেঁচা জলকীয়া আৰু বেচনৰ পকৰি বনাম মই। এইখিনি ভালদৰে মিক্স কৰি ল'ব। ইয়াত আপোনালোকে সোৱাদ অনুসাৰে নিমখ আৰু হালধি দি ল'ব আৰু ভালদৰে মিক্স কৰি ল'ব। মই এনেদৰে ভালকৈ মিক্স কৰি লৈছোঁ।
দেখিলেনে বাহিৰত কিমান বৰষুণ দি আছে। মোৰ প্ৰায় পকৰি বনাই হৈছে আৰু আপোনালোকক শেষত গুডুৱে খাই দেখুৱাব। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব দেই। গাইজ, আপোনালোকৰ কোনে কোনে এনেদৰে বৰষুণৰ বতৰত পকৰি খাই ভাল পায় বা ঘুগুনি খাই ভাল পায়, মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু যদি আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাইজ, এয়া চাওক, মোৰ পকৰি সম্পূৰ্ণ বনাই হৈ গৈছে। আৰু এতিয়া আপোনালোকক পকৰিৰ লগত ভাত কেইটামান খাই দেখুৱাব আমাৰ গুডুৱে। পকৰি, ঘুগুনি আৰু দাংবডিৰ ভাজিৰে। এতিয়া মই আপোনালোকক খাই দেখাম। পকৰিটো বহুত ধুনীয়া আছে।